Hello guys, আজি আন এটা ভিডিও লৈ আহিলো guys। আজি ফাৰ্নিচাৰ বস্তু আপোনালোক দেখাবলৈ আহিলো guys। এয়া চাওক গ্লাস টেবুল আৰু চকী অলপ কালা মাৰি থৈ দিয়া হৈ গৈছে। ষ্টাইলিছ ফাৰ্নিচাৰ বয় ৰাজীৱ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালো guys। আপোনালোকে যদি মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লওক নতুন নতুন ভিডিও আপলোড পাই থাকিবলৈ গাইস। এয়া চাই থাকক, এয়া পালেং, এয়া কালাৰ মাৰা হৈছে, অলপ পিছতে ফিনিশিং কৰা হ'ব। আপোনালোকে চাব কেনেকুৱা লাগিছে। এয়া চাওক ফিনিশিং কৰিছে। মেট ফিনিশিং গ্ল'ছি থাকিব, চিকনা দি থাকিব। আপোনালোকে ভিডিওটো শেষলৈ চাই থাকিব স্কিপ নকৰাকৈ। যদি আপোনালোকে ভিডিওটো ভাল পালে আপোনালোকে শ্বেয়াৰ কৰিব আৰু লগতে লাইক সাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া ফিনিশিং হৈ গৈছে, চাওক কালাৰটো কেনেকুৱা লাগিছে ক'ব। এখন হ'ল বেড।